হৈছে যে আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা যিখিনি চৰকাৰৰ স্বাস্থ্য বিভাগে কৰিব লগা কাম সেইখিনি নিষ্ঠাৰে কৰি থকা হৈছে আৰু আমাৰ সমগ্ৰ অসমতো জিলা প্ৰশাসনসমূহ ৰাইজক আস্থা আৰু বিশ্বাসত লৈ কোভিড-19ৰ বিৰুদ্ধে নিষ্ঠাৰে যুঁজত লিপ্ত হৈছে। গতিকে পৰিস্থিতি ভয়াৱহ সেই কথা আমি সকলোৱে উপলব্ধি কৰিছোঁ, কিন্তু ইয়াক যিকোনো প্ৰকাৰে নিয়ন্ত্ৰণ কৰিব লাগিব। নিয়ন্ত্ৰণ কৰিব লগা হ'লে সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা লাগিব। গতিকে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা যিবিলাক নীতি নিৰ্দেশনা দিছে ইয়াক মানি চলিবই লাগিব, ইয়াৰ কোনো বিকল্প নাই। আমি আগতেও কৈছিলোঁ যে পৰিস্থিতি সেই পৰ্যায়লৈ যাব নালাগে যিটো পৰ্যায়ত লকডাউনৰ কথা আহিব পাৰে। গতিকে এতিয়া দিনক দিনে মৃত্যুৰ সংখ্যাও বৃদ্ধি হৈছে, সংক্ৰমণৰ সংখ্যাও বৃদ্ধি পাইছে। চাহ বাগানতে এতিয়া গণসংক্ৰমণ হৈছে, আপোনালোকে দেখিছে। গতিকে ইয়াক এতিয়া নিয়ন্ত্ৰণ কৰিব লাগিব। নিয়ন্ত্ৰণ কৰিব লগা হ'লে নিয়ম নীতিবিলাক ৰাইজে নিষ্ঠাৰে পালন কৰিব লাগিব আৰু জিলা প্ৰশাসনে তৰফৰ পৰা স্বাস্থ্য বিভাগে জিলাই জিলাই যিবিলাক এতিয়া পদক্ষেপ গ্ৰহণ কৰিছে, মই ভাবোঁ যে এইখিনি পদক্ষেপে নিশ্চিতভাৱে ৰাইজক সকাহ দিব। আমাৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও এই ক্ষেত্ৰত অত্যন্ত দিনে নিশাই তেখেতেও এই ক্ষেত্ৰত চোৱা চিতা কৰি আছে। গতিকে মই সমগ্ৰ অসমৰ ৰাইজক এইটোৱে আহ্বান জনাম যে সকলোৱে যেন এই কথাটো উপলব্ধি কৰে। আৰু আমি যোৱাকালি জিলা প্ৰশাসনৰ সৈতে যেতিয়া ৰিভিউ লৈছিলোঁ তেতিয়া প্ৰত্যেকখন জিলা প্ৰশাসনৰ দায়িত্বত থকা বিষয়া কৰ্মচাৰীসকলক আমি আহ্বান জনাইছোঁ যে জনসাধাৰণৰ মাজত এৱেৰনেছটো সঘনাই ইয়াক গঢ় দিয়াৰ বাবে প্ৰয়াস কৰিব লাগিব। এদিন গৈ পেলাই কেৱল মাইকিং কৰিলে নহ'ব, সঘনাই মানুহৰ মনত এই চেতনাটো জগাই তুলিব লাগিব যে সাৱধানে থাকিবই লাগিব, মাস্ক পিন্ধিবই লাগিব, নিৰ্দিষ্ট দূৰত্বত আমি অৱস্থান কৰিবই লাগিব। এই শৃংখলাবদ্ধতাটো আমাৰ সতৰ্কতাটো আমাক ৰক্ষা কৰাৰ একমাত্ৰ উপায়। তাতকৈ ডাঙৰ কথা হৈছে অসমৰ ৰাইজক এই সংক্ৰমণৰ পৰা ৰক্ষা কৰা। গতিকে সেইবাবে আমি সকলোৱে দায়বদ্ধতাৰ দায়িত্ব সহকাৰে আমাৰ কামখিনি কৰি যাব লাগিব। গতিকে মোৰ দৃঢ় বিশ্বাস অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো শ্ৰেণীৰ ৰাইজে পূৰ্বতে যেনেধৰণে যি দৃঢ়তাৰে, যি সতৰ্কতাৰে, যি শৃংখলাবদ্ধতাৰে যুঁজ দিছিল এইবাৰো যুঁজ দিব। আৰু সাংবাদিক বন্ধুসকল, আপোনালোকেও যোৱাবাৰ যি শক্তিশালী ভূমিকা পালন কৰিছিল, এইবাৰ মই আপোনালোকক আহ্বান জনাওঁ যে ৰাইজৰ মাজত সজাগতাটো বৃদ্ধি কৰাৰ ক্ষেত্ৰত আপোনালোকেও বিশেষ ভূমিকা ল'বই লাগিব। আমি যৌথভাৱে কৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি সফল হ'ব লাগিব আৰু অসমৰ ৰাইজক নিৰোগী আৰু স্বাস্থ্যৱান কৰি ৰাখিব লাগিব। চৰকাৰ হ'ব, নিশ্চিতভাৱে হ'ব, ইয়াৰ বেছি দিন নহয়, চৰকাৰ হ'ব। কিন্তু আজিৰ এই মুহূৰ্তৰ আমাৰ সকলোৱে যিটো মানৱীয় দায়িত্বৰ কৰ্তব্য হৈছে অসমৰ ৰাইজক এই ভাইৰাছৰ পৰা ৰক্ষা কৰা। গতিকে সকলোৱে নিজৰ দায়িত্বৰ কৰ্তব্য নিষ্ঠাৰে পালন। আপোনালোকে জানে যে এতিয়া বা-বতৰ ওলাই আছে, 2 দিনতে পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ বৈঠক হ'ব, এই বৈঠকে চূড়ান্ত সিদ্ধান্ত ল'ব। আপোনালোকে সেইটোক লৈ বেছি চিন্তা কৰিব নালাগে। এতিয়া আমাৰ যিটো দায়িত্ব আছে দৈনিক প্ৰতিটো মুহূৰ্তত সেই দায়িত্বটো আমি সকলোৱে নিষ্ঠাৰে পালন কৰিব লাগিব। অসমৰ ৰাইজক এই সংক্ৰমণৰ পৰা ৰক্ষা কৰিবই লাগিব। স্বাস্থ্য বিভাগৰ তৰফৰ পৰা যোৱা দিনবিলাকত যথেষ্ট আন্তঃগাঁথনি অৱস্থা টনকিয়াল কৰা হৈছে, আপোনালোকেও দেখিছে। আৰু য'ত যেনেধৰণে দৰকাৰ হয় তেনেধৰণে ইতিমধ্যে ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে, অক্সিজেনে হওক বা ভেকচিনেশ্যনৰ ক্ষেত্ৰতে হওক। এই সকলোবিলাক ক্ষেত্ৰত স্বাস্থ্য বিভাগে যৎপূৰ্ণাস্তি চেষ্টা চলাই আছে। জিলা প্ৰশাসনে বলিষ্ঠ পদক্ষেপ লৈছে। স্বাস্থ্যকৰ্মীসকলেও বিশেষকৈ ডাক্তৰ, নাৰ্ছ সকলোৱে